নমস্কাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জানি এইটো মোৰ নতুন ইউটিউব চেনেল। আজি এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। যোৱাকালি মই মা ঘৰত আহিলোঁ। মা অকণ বেমাৰ হৈছিলে, তাকে খবৰ ল'বলৈ আহিলোঁ। দুদিনৰ ছুটী লৈ হাজবেণ্ডৰ ঘৰৰ পৰা আকৌ যোৱাকালি চাগৈ ৰিটাৰ্ণ হ'ম ঘৰলৈ। কিন্তু এতিয়া আজি এটা বিশেষ কাৰণত ভিডিঅ' বনালোঁ। কাৰণটো মানে বেলেগ কাৰণ নাই। ৰাস বুলি ক'লেতো আমাৰ অসমীয়া মানুহৰ গাত তত নোহোৱা হয় ন, ছোৱালী বোৱাৰী বিশেষকৈ ল'ৰাবোৰো হয় নহয়। সেইকাৰণে যোৱা বছৰটো ৰাস নহ'ল, একো সামাজিক অনুষ্ঠানেই নহ'ল। লকডাউন কৰোণাৰ কাৰণে ন। এইবাৰ হৈছে যেতিয়া তাকে এক বুলি দুই চিকা মাৰি থৈ যাওঁ। যিহেতু ৰাস নাচিম বুলি ভাবিছোঁ, মানে মোৰ মা ঘৰ হৈছে নগাঁও খেনচুৱাত। তাকে ৰাস নাচিম বুলি ভাবিছোঁ যেতিয়া এতিয়া ৰিহাৰ্চলটো চাই আহোঁ। ৰিহাৰ্চল নানাচোঁ, কিন্তু ৰিহাৰ্চলটো চাই আহোঁ, কেনেকৈ ডান্স কৰিছে, কেনেকৈ নাচিছে। ৰাধা কৃষ্ণ গোপী, মই কোনো কৃষ্ণ নহয়, কোনো ৰাধা নহয়, জাষ্ট গোপী ওলাম। এনেই অকণ এনজয় কৰোঁ। চবৰে নাচিবলৈ মন যায় দিয়কচোন, হয় নহয়। বছৰত এবাৰেই আহে, ল'ৰা হওক ছোৱালী হওক সকলোৱে নাচিবলৈ মন যায়। সেইকাৰণে যাওঁচোন, আপোনালোকেও চাই থাকক মোৰ ভিডিঅ'টো। তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু নগাঁও খেনচোৱা ৰাস ছোৱালী ৰাস হৈছে নৱেম্বৰ 19 তাৰিখে আৰু ল'ৰা ৰাস হৈছে নৱেম্বৰ 22 তাৰিখে। আপোনালোকে যদি ভিডিঅ'টো চাই আছে সকলোৱে চাবলৈ আহিব নগাঁও খেনচোৱা ৰাস। এতিয়া বলকচোন যাওঁ ভিডিঅ'টো আগুৱাই। এয়া আমি খোজকাঢ়ি আহি আছোঁ। 1 কিলোমিটাৰমান খোজকাঢ়িব লাগে আমাৰ ঘৰৰ পৰা। ইভিনিং টাইমত অকণ খোজকাঢ়াও হ'ল। আৰু সেই ৰাসৰ ৰিহাৰ্চলে কৰিব আহি আছোঁ। এতিয়া মোৰ বৌ আহিছে, মোৰ ভণ্টি আহিছে, মোৰ বৌ দুগৰাকী আহিছে, আৰু মোৰ ভতিজা দুটা আহিছে, আৰু মোৰ ছোৱালী আহিছে। বিশেষকৈ কালি যামেই গৈ ঘৰত, হাজবেণ্ডৰ ঘৰত। সেইকাৰণে অকণ চাই কৰি যাওঁচোন কি হয় ন। তাকে বলকচোন চাই গৈ থাকক। ৰিহাৰ্চলো চাওঁ, ময়ো চাওঁ, আপোনালোকেও চাওক। আৰু 19 তাৰিখেও আপোনালোকে অৰিজিনেলটো চাবলৈ আহিব। অৰিজিনেল ৰাস চাবলৈ আহিব। 22 তাৰিখে ল'ৰা ৰাস চাবলৈ আহিব। আকৌ এবাৰ কৈছোঁ, দ্বিতীয়বাৰ কৈছোঁ হা। বহুত দূৰ খোজকাঢ়ি আহি আছোঁ। মোৰ বহুতকো দেখাইছোঁ, চাব ৰ'ব। দেখা আগত যোৱা। এয়া মোৰ বৌ, মোৰ ভতিজা দুটা, আৰু মোৰ ছোৱালী, মোৰ ভণ্টি আৰু খোজকাঢ়ি। সেয়া এইজনী মোৰ সৰু বৌ, আগত আহাজনী সৰু বৌ, পিছত আহাজনী ডাঙৰ বৌ। এইজনী মোৰ ভতিজি, এজনী মোৰ ভতিজা, এইজনী মোৰ ছোৱালী। এইজনী হাই কৈ দিয়া। এইজনী মোৰ ভণ্টি আহি আছে। সেয়া গৈ আছোঁ, পামহি আৰু বেছি দূৰ নাই, পালোহি, অকণমান আছে। তাকে বলকচোন চাওঁ, আপোনালোকেও চাব মোৰ লগতে। ৰাসৰ পেণ্ডেল দিছে, চমু চাপিছে আৰু পেণ্ডেল দিয়া হৈছে। আৰু মানুহবোৰ ইমান মানুহ হোৱা নাই। ইমান নাই, কিন্তু ৰাসৰ দিনাখন বহুত ওলায়। আমাৰ তাত তেনেকুৱাই হয়। ৰিহাৰ্চলত কোনো নাচিব নাহে, কিন্তু ৰাসৰ দিনাখন বহুত মানুহ ওলায়, বোৱাৰী ওলায়, ছোৱালী ওলায়। দেখাম বাৰু আপোনালোকক যদি পাৰোঁ। কমনি ছোৱালী না।
ভাল পাওঁ কোনে কি পায় ন লেন্সটো ভাল লাগে আমি ইয়াৰ পৰাই চাই লওঁ ন ভিডিঅ'ৰ পৰাই চাই লওঁ ৰিহাৰ্চল শেষ হোৱা নাই নাচি আছে আমি গুচি আহিলোঁ আমি সৰু সৰু ল'ৰা ছোৱালী লৈ গৈছোঁতো সেইকাৰণে সন্ধিয়া আগে আগে ঘৰলৈ আহিছোঁ আৰু সন্ধিয়াত এখন ল'ৰা ছোৱালী লৈ ফুৰাটো উচিত নহয় এয়া মোৰ ছোৱালী বৌ আহি আছে লাহে লাহে মানুহে মাতিছে যে কথা পাতিছে আহি আছে ময়ো লাহে লাহে আগলৈ আহি আছোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নতুনকৈ বনাইছোঁ ইমান জানো বুলি নকওঁ আৰু অকণ অকণকৈ পাৰিছোঁ অকণ অকণকৈ মানে আগবাঢ়িব বিচাৰিছোঁ ভাল হ'লে জনাব কি হয় সেইখিনিয়ে মোৰ ভিডিঅ' এতিয়া বাই 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 চি ইউ